নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নীলাক্ষী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ, এয়া দেখিছেনে, ডাঙৰ মানিমুনিৰ সৈতে আলু আৰু মাছৰ জোল। বলক আজি মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ। এয়া মানিমুনিখিনি মিক্সিত পিচি ল'ম, সৰু সৰুকৈ কাটি লৈছোঁ। মিক্সিত একেলগে দিছোঁ আদা নহৰু, একেলগে পিচি ল'লোঁ। এয়া কেৰাহীখন বহাই দি তাতে গোটা জিৰা, পিঁয়াজ, জলকীয়া এইখিনি একেলগে অলপমান ভজা লগাই ল'ম। লগত নৰসিংহ দুটামান দিছোঁ। এয়া বইল কৰি লৈছোঁ আলুখিনি অলপমান ভজা লগাই ল'ম। আলুখিনি কিছু সময় ভজা লগাৰ পিছত প্ৰয়োজন অনুসৰি নিমখ এড কৰিছোঁ। এয়া নিমখ এড কৰিছোঁ, লগত হালধি এড কৰিছোঁ। এনেকৈ কিছু সময় ভজা লগাম। এয়া অলপ ভজা লগাৰ পিছত মিক্সিত গুড়া কৰি লোৱা মানিমুনি পেষ্টখিনি তাতে এড কৰি দিছোঁ। এয়া দেখিছেনে, মানিমুনিখিনি দি দিলোঁ। পানী অলপ লগ কৰিছিলোঁ মই তাতে। একেলগে এনেকৈ কিছু সময় উতলিবলৈ দিম। এয়া আঞ্জাখনৰ উতল আহিছে। উতল অহাৰ লগে লগে তাত মই মাছ কেইপিচমান এড কৰিছোঁ। আঞ্জাখনত মাছ দিলে বৰ সোৱাদ হয় খাবলৈ, সেয়েহে মাছ নিদি নোৱাৰিলোঁ। আপোনালোকেও বাৰু মানিমুনিৰ সৈতে মাছৰ আঞ্জা এনেকৈ বনাই খায়নে জনাব দেই। শেষত ধনিয়া অলপ কাটি দিছোঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে, লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।